Hey everyone! আজি ৰাতিপুৱা শুই উঠোঁতে ইমানেই বেছি দেৰি হ'ল নহয় চকচোন উপায় নাপাই আমি দুইজনী এয়া খাব লগা হৈছে নাপালো দুইজনীয়ে সাৰ নাপালো চকচোন আৰু ৰাতিপুৱা শুই উঠি আজি ডিসাইড কৰিলো যে ঘৰলৈ যাওঁ বুলি যেহেতু আমাৰ বিহুৰ ছুটি আছিলে শনিবাৰৰ পৰা কিন্তু আমি আগতীয়াকৈ আহি গলো আজি বাছখন আছিলে 11:30 বজাত কিন্তু অকণমান কিবা এটা প্ৰব্লেম হ'লে সেইকাৰণে 12টালৈকে আমি ৰ'ব লগা হ'ল সেইকাৰণে ভাবিলো লাঞ্চটো কৰি আহো সো আমি কাজিৰঙা ইউনিভাৰ্চিটি বাহিৰতে থকা দোকান কিখনৰ ৰুটি খাই আহিলো ঘৰ পাও মানে গধূলিয়ে হ'ল সো মাক ক'লো ধুমাধুমকে তুমি ভাতকেইটা বাঢ়ি থোৱা মই গাটো ধুই মেলি ডাইৰেক্ট ভাতকে খাম সো ভাত চাত খাই ললো খাই মেলি এগাল মান লেকচাৰ মাৰিলো জানেনে মাৰ লগত যিহেতু গধূলিয়ে ভাত খাইছিলো সেইকাৰণে মা আৰু বাক ক'লো যে মই আজি ৰাতি ভাত নাখাওঁ মোৰ কাৰণে কিবা এটা স্পেচিয়েল অৰ্ডাৰ কৰি দিবলৈ আৰু মোৰ কথাই মতে বায়ে অৰ্ডাৰ কৰি দিলে মোৰ ফেভৰেট চাওমিন আৰু আচলতে এয়া জালুক দিয়াৰ কাৰণে বেছি ভাল লাগে চাওমিনটো খাই সো আজিলৈ আহোঁ দেই বাই